Hello friends, তাৰপিছত মই চিৰাং জিলাৰ অলপ ইতিহাস আপোনালোকৰ আগত দাঙি ধৰিম বুলি ভাবিছোঁ। চিৰাং জিলা আনুষ্ঠানিকভাৱে গঠন কৰা হয় 2004 চনৰ 4 জুন তাৰিখে। 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু বড়ো লিবাৰেশ্যন টাইগাৰ্ছ সংক্ষেপে BLTৰ মাজত সম্পন্ন হোৱা ত্ৰিপাক্ষিক চুক্তি অনুসৰি বড়ো অধ্যুষিত 3082খন গাঁও হাঙৰি বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ সংক্ষেপে BTC গঠন কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু এই সমূহ গাঁওক সংলগ্ন কৰি 4খন জিলা গঠন কৰাৰ সিদ্ধান্ত লোৱা হয়। এই সিদ্ধান্ত মৰ্মে 30 অক্টোবৰ 2003 তাৰিখৰ নিৰ্দেশ মৰ্মে নিৰ্দেশ নম্বৰ GAG(B) ফুল ষ্টপ 137/2002/PT/117 ভাৰতৰ সংবিধানৰ 332 নম্বৰ ছেদৰ 6ষ্ঠ অনুচ্ছেদ অন্তৰ্গত হিচাপে চিৰাং জিলা গঠন কৰা হয়। 2004 চনৰ 4 জুন তাৰিখৰ পৰা জিলা হিচাপে চিৰাঙৰ কাম-কাজ আৰম্ভ কৰা হয়। জিলা হিচাপে গঠিত হোৱাৰ আগে চিৰাং জিলাৰ ভূভাগ কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা জিলাৰ মাজতে বিভাজিত হৈ আছিল। জিলাখনত ৰাজ্যৰ দ্বিতীয়টো ৰাজহুৱা খণ্ডৰ তেল শোধনাগাৰ আৰু হেল্ল' বন্ধুগণ, এতিয়া আমি ডিব্ৰুগড় যিটো পিকনিক স্পট তাতে আহি পালোঁ। মই আপোনালোকক দেখাই আছোঁ। একমূৰৰ পৰা পিকনিক স্পটখন দেখাই যাম, আপোনালোকে চাই থাকিব, মোৰ লগত থাকিব। মই এতিয়া পিকনিক প্লেচ নিজলাগুৰি সোমাইছোঁ। কিমান গাড়ী চাওক, ইমান মানুহ আহিছে, ইমান ভিৰ হৈ আছে, তাকে আপোনালোকে লক্ষ্য কৰিব। এইটো প্ৰৱেক্টাৰ, এইফালে যাব লাগে, ঠিক আছে। তাৰপিছত ধুনীয়াকৈ আপোনাৰ এইটো প্ৰৱেক্টাৰ, কিমান গাড়ী আহি আছে, যাই আছে, খুব ধুনীয়া ঠাই। কিমান মানুহ চাব আপোনালোকে। এইটো হ'ল প্ৰৱেক্টাৰ। নিজলাগুৰি পিকনিক স্পট, শান্তিপুৰ ওচৰতে, ঠিক আছে। এইটো প্ৰৱেক্টাৰ সোমাই গৈ তাৰপিছত ডাইৰেক্ট ইয়াতে কিমান মানুহে ফটো মাৰি আছে, কিমান ধুনীয়া ঠাই। পানীটো চাব কিমান ধুনীয়া। ইফালে এখন আছে, ধুনীয়াকৈ এখন ব্ৰিজ বনাইছে, বাঁহৰ ব্ৰিজ, ঠিক আছে। তাৰপিছত এনেকৈ আহি আপোনাৰটো হ'ল মেইন পিকনিক প্লেচ। এই মানুহবিলাক চাওক কিমান। ঠিক আছে, আমি সোমালোঁ এখন প্লেচত, তাত পিকনিক হৈ আছে। পূৰা আপোনালোকে দেখা পাব, মানুহে মানুহ। মোৰ লগত আমাৰ ছাৰ আছে। গুৱাহাটীৰ মানুহ, বেংগলৰ মানুহ আহিছে। এইটো কেইদিনত লাগিব? তাৰমানে আপোনাৰ নতুন বছৰ যিহেতু আজি 1 তাৰিখ, তিনিদিনমান ৰাখিব আছে। আপোনালোকে এই পিকনিক প্লেচত চৰকাৰৰ পৰা হওক বা তেনেকুৱা কিবা সুবিধা পায় নেকি? সুবিধাটো পোৱা নাই। তাৰমানে চৰকাৰতো কথা কৈছিল, মানে 4টাৰ আগত বন্ধ কৰিব লাগে।
ঠিক আছে ৰাইজ, আপোনালোকে শুনা পালে যদি আপোনালোকে এটা আহে 4টাৰ আগতে ওলাব লাগিব, সেইকাৰণে অলপ আগবাঢ়ি আহিব। আৰু আপোনালোকক প্ৰথমৰ পৰা মই দেখাই আছোঁ আৰু কেনেকুৱা মানুহ দেখাই আছোঁ। আমাৰ বাইদেউ কিছুমান আহি আছে, আপোনালোকে পাব পাৰিছে পুৰা মানুহ। ঠিক আছে দাদা, ধন্যবাদ ধন্যবাদ। চাই থাকক বন্ধুসকল, মোৰ ছোৱালী দুজনী, মোৰ মিছেছে ইয়াতে বহি আছে। কি খবৰ তোমালোকৰ? কি খাই আছা পাপা? কি খাইছা তুমি? কি খাইছা পাপা?